ভিডিঅ' চিডিঅ' নকৰিবা এইবিলাক টকাকে ন বঢ়িয়া বঢ়িয়া প্লিজ দিয়া দাদা এক প্লেট শেষ হ'ল আৰু নেক্সট প্লেট দি আছোঁ ম'ম' চেলেঞ্জ কৰি আহি পেলাই এয়া খাই আছোঁ প্লিজ ভিডিঅ' চিডিঅ' নকৰিবা এইবিলাক থোৱা এই মানুহে নেচাই নকৰে ছাবস্ক্ৰাইব নকৰে একো নকৰিবা বাৰু আজি চাওঁ এপাক যে মানুহে ভিডিঅ' চাইনে নাই বা ছাবস্ক্ৰাইব কৰেনে নাই তো আজি কি ভিডিঅ' বনাওঁ অঁ ম'ম' চেলেঞ্জ য়েছ আজি গাইছ ম'ম' চেলেঞ্জ কৰি আছোঁ তো গৈ আছোঁ ম'ম' খাবলৈ ম'ম' খাম আৰু যদি পাৰোঁ কিবা কিবি চেলেঞ্জ কৰিম লগত গৈ আছে কোন সেইটোতো গম পাইছে আপোনালোকে থাম্বনেইল চাই পেলাই গম পাইছে কোন লগত গৈ আছে লগত কোন গৈ আছে আপোনালোকে গম পাইছে মোৰ বেকগ্ৰাউণ্ডত কেমেৰা ধৰা মানুহগৰাকীও সেইগৰাকী হয় আৰু আজি ম'ম' চেলেঞ্জ হ'ব এটা আনকমন মানে ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰি আছোঁ তো ম'ম' চেলেঞ্জ ফাৰ্ষ্ট টাইম কৰিছোঁ আপোনালোকে এতিয়াই ছাবস্ক্ৰাইবটো কৰি দিয়ক তাতে এনেকুৱা ভিডিঅ' ধুনীয়াকৈ চাব পাৰে তো গাইছ ব'লকচোন ডাইৰেক্ট একদম একো আৰু দীঘল নকওঁ ডাইৰেক্ট গৈ একদম ম'মৰ দোকানত লগ পাই আছোঁ ব'লক তো এয়া ম'ম' দোকানত পাই গ'লোহি তো আপোনালোকে চাওক এয়া ম'ম' দোকান দাদা এয়া হৈছেনে দেখাই দিয়কচোন এইটো কমেই আছে দেখোন মাল আৰু তলত আছে নেকি আছে বঢ়িয়া কেনেকৈ দামটো 30 টকাকৈ ন বঢ়িয়া এতিয়া খাই আছোঁ ম'ম' তো আপোনালোকক দেখাই আছোঁ ম'ম' চেলেঞ্জ এয়া দি আছে কেই পিচ দিয়া দাদা দাদাই 5 পিচ দিয়ে 30 টকাত চাওক এইখিনিতে নগাঁও কলেজ আছে নগাঁও কলেজৰ ওচৰতে বহে ওজাশ্ৰী ফ্ৰণ্টত দাদাই বহে বৰ সুন্দৰ বনাইছে এতিয়া খাওঁ ধুনীয়া খাব লাগে গোটেই নহয় এইটো ৰেড চাটনি এইটো গ্ৰীণ চাটনি এইটো খাই বনাই আছোঁ কেনেকৈ এতিয়া গ্ৰীণ চাটনিটো খাওঁ বনাৰ পৰা আছে চুপটো খাই পৰে ক'লা নিমখটো দিয়কচোন অকণ ক'লা নিমখ দি ল'লে খাবলৈ বেছি ধুনীয়া হয় বম টেষ্টি হৈছে খুব সুন্দৰ 30 টকাত একদম পইচা বচুল আমাক দেখে দাদাইও খাইছে দেখাই দিয়ক দাদাই চুপ খাবলৈ লৈছে চাই খাইছে নেকি আছে বাইদেউক নেদেখাওঁ এতিয়া মই খাই আছোঁ এক প্লেট শেষ হ'ল আৰু নেক্সট প্লেট দি আছোঁ অৰ্ডাৰ নেক্সট প্লেটটো খাই দেখাই আছোঁ এক প্লেটত পেট নপৰে মোৰ দিনা নেক্সট প্লেট খাই আছোঁ কিন্তু নেক্সট প্লেট আহি গৈছে এক প্লেটটো লৈ গৈছে তেখেতে নেক্সট প্লেট কেইপিচ দিলে দেখা এইবাৰ ইয়াৰ লগত এইটো দেখা ইয়াৰ লগত এইবাৰ টচো দিছে খাইছোঁ টচৰ লগত বেছি ভাল লাগে wow cup soup লৈছোঁ চব একদম বেছি খালে জিভানো পুৰে চব নেক্সট কাপ চুপ লৈছোঁ খাই আছোঁ এতিয়া 2 প্লেট খালোঁ এতিয়ালৈকে তো
দুই পেটে পেট হোৱা নাই চাওঁ আৰু প্লেট খাব পাৰি নেকি নহয় মানে পিছদিনা ৰাতিপুৱা বৰ দিগদাৰ হয় গম পাইছোঁ কি দিগদাৰ হয় ৰাতিপুৱাটো দিগদাৰ হৈ যায় যে সেইটো কাৰণে বেছি মানে ৰঙা চাটনিটো খাব নোৱাৰি তো সেইটো কাৰণে এবাৰ চচ ল'লোঁ ৰঙা চাটনিও লৈছিলোঁ এতিয়া চচটো খাই আছোঁ চাওঁ আৰু খাব পাৰি নেকি দেখাই আছোঁ তো এতিয়া খোৱা প্লেট ম'ম' খালোঁ আৰু খাব নোৱাৰিলোঁ তো এতিয়া দাদাক ফোন কৰিলোঁ দাদা কিমান হ'ল 90 টকা এইটো লওক দাদা 90 টকা হৈ গ'ল 10 টকা ৰেডিয়ে কৰি ৰখাইছিল ন দাদাৰ টাইমিংটো কিমান টাইমত বহে আপুনি 5টা পৰা কেইটালৈকে থাকে 10টালৈকে থাকে 5টা পৰা 10টালৈকে দাদা থাকে তেওঁ চাই লওক কোনখিনিত বহে বৰ ধুনীয়া বনায় বেলেগৰ তুলনাত বৰ ধুনীয়া বনায় মানে মই ইয়াতে প্ৰায়ভাগ আহোঁ খাবলৈ তো গাইজ ভিডিঅ'টো ইয়াতে ক্লিক কৰিছোঁ আৰু যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ পাৰিব মোৰ চেনেল ট্ৰেভেল এণ্ড ফুড ইণ্ডিয়া তো গাইজ চাই কেনেকুৱা পালে কমেণ্ট কৰাব দেই এই ভিডিঅ' চিডিঅ' নকৰিবা মানুহ নাই হয়